হাউলি অঞ্চলত প্ৰতিযোগিতামূলক ফুটবল খেলৰ আৰম্ভণি হৈছিল হালাবাকুৰিৰ হাই মাদ্ৰাছা এইখন ফুটবল পথাৰতে আৰু এই খেলপথাৰখনতে 1940 চনত নুৰ মহম্মদ খানৰ প্ৰচেষ্টাত খেল প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু সেই সময়ত অসমৰ বিভিন্ন স্থানৰ পৰা ফুটবল দলসমূহ আহিছিল বিশেষকৈ গৌৰীপুৰ কোচবিহাৰ বিজনী আদি স্থানৰ পৰা আহি এই খেলপথাৰত বহুতো সুন্দৰ ফুটবল খেল হৈছিল আৰু হাউলিৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছিল আৰু ফুটবল খেল উপভোগ কৰিছিল 1897 চনত যি বৰ ভূঁইকঁপ হৈছিল এই বৰ ভূঁইকঁপত এডাল পাকুৰি গছ হালি পৰিছিল আৰু এই হালি পৰা পাকুৰি অৰ্থাৎ হালা পাকুৰি এই নামেৰেই এই অঞ্চলৰ এই গাঁওখনৰ নাম দিয়া হৈছিল হালাপাকুৰি আনুমানিক 1917 চনত স্থাপন কৰা হৈছিল হালাপাকুৰিৰ এই ৰাজহুৱা নামঘৰটো এতিয়া এই নামঘৰটোৱে নতুন ৰূপ পাইছে এয়া হৈছে হালাপাকুৰি ৰাজহুৱা নামঘৰ ইংৰাজে স্থাপন কৰা এণ্টি ৰোডৰ কাষতে ইংৰাজে সেই সময়ত 1840 চনত স্থাপন কৰিছিল ডাকবঙলা আৰু এই ডাকবঙলাৰ স্থানখিনিত মই উপস্থিত আছোঁ এইখিনি হৈছে সেই স্থান এতিয়া এই ডাকবঙলাৰ কোনো চিনচাপ নাই যদিও এই স্থানতেই ইংৰাজে সেই 1840 চনত স্থাপন কৰিছিল ডাকবঙলা 1900 চনত এই স্থানতেই যি ডাকবঙলা আছিল এই ডাকবঙলাতেই বহি ৰজনীকান্ত বৰদলৈয়ে হাউলিৰ যি ইতিহাস সমৃদ্ধ উপন্যাস হাউলিৰ ওপৰত আধাৰিত উপন্যাস মনোমতীৰ ৰচনা কৰিছিল ডাকবঙলাৰ পিছপিনেৰে বৈ গৈছে ইতিহাস প্ৰসিদ্ধ মানাহ নদী আৰু এই মৰা মানাহ নদীৰ এই নৈসৰ্গিক পৰিৱেশতে হয়তো ৰজনীকান্ত বৰদলৈয়ে সেই ধুনীয়া পৰিৱেশত ৰচনা কৰিছিল মনোমতী উপন্যাস মই এতিয়া উপস্থিত আছোঁ হাউলি অঞ্চলৰ হালাপাকুৰিত অৱস্থিত এখন পুৰণি স্কুলত 1922 চনত নুৰ মহম্মদ খাৰ প্ৰচেষ্টাত গঢ় লোৱা এখন স্কুল আছে হালাপাকুৰি প্ৰাথমিক মাদ্ৰাছা স্কুল 1922 চনত এই প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰা হৈছিল কিন্তু ইয়াৰ যি স্থানীয় ৰাইজ তেখেতসকলৰ অনুৰোধত 1933 চনত এই বিদ্যালয়খন এমই স্কুললৈ উন্নীত কৰা হয় আৰু পিছলৈ 1944 চনত এই বিদ্যালয়খন হালাপাকুৰি হাই মাদ্ৰাছা বিদ্যালয় হিচাপে হালাপাকুৰিৰ এটা পুৰণি ক্লাব হৈছে ভাগ্যোদয় ক্লাব আৰু এই ভাগ্যোদয় ক্লাবৰ এটা নাম আছিল হাউলি অঞ্চলত ভাগ্যোদয় ক্লাবে বিভিন্ন ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ভাগ্যোদয় পুথিভঁৰাল এটি পুৰণি পুথিভঁৰাল হাউলি অঞ্চলৰ এইটো হৈছে পুৰণি পুথিভঁৰালৰ স্থান এতিয়া এই পুথিভঁৰালটোৰ স্থান সলনি হৈছে এতিয়া নামঘৰৰ কাষতে ইয়াৰ স্থানান্তৰ কৰা হৈছে এইটো হৈছে ভাগ্যোদয় গ্ৰাম্য পুথিভঁৰাল এয়া মই উপস্থিত আছোঁ এণ্টি ৰোডত উত্তৰ সদৰ আলি যিটো আছিল ইংৰাজে স্থাপন কৰা উত্তৰ সদৰ আলি সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথ নাছিল আৰু এইটোৱেই সেইটো পথ হালাপাকুৰিৰ মাজেৰে জয়পুৰলৈ যোৱা এইটো পথ অকল জয়পুৰে নহয় জয়পুৰ পাৰ হৈ বেকী নদী পাইছিল আৰু বেকী নদী ঘাটত তাতে কিছুমান মাৰবোট আছিল আৰু এই মাৰবোটেৰে সৰভোগ আদি বিভিন্ন অঞ্চললৈ যোৱাৰ এইটোৱেই আছিল একমাত্ৰ পথ গতিকে বৰপেটা বা যিখিনি ভৱানীপুৰ পাঠশালা যিখিনি আমাৰ উজনিৰ মানুহ আমাৰ নামনিলৈ অহাৰ একমাত্ৰ পথ আছিল এইটোৱেই হৈছে এণ্টি ৰোড আৰু এই এণ্টি ৰোডত এই জয়পুৰৰ কাষতে এখনি দলঙত মই উপস্থিত আছোঁ আৰু এই দলঙৰ এতিয়া নতুনকৈ বনাইছে কিন্তু ইয়াৰ তলত এতিয়াও এটা চিন আছেই কিন্তু কিছুদিন আগলৈ দেখা পোৱা গৈছিল এখন লৰে সজা এখন দলং আছিলে আৰু সেইখন ইংৰাজে স্থাপন কৰিছিল বুলি জনা যায় মই এতিয়া উপস্থিত আছোঁ জয়পুৰ বজাৰত হালাপাকুৰি গাঁৱৰ কাষতে লাগি থকা এখন গাঁও হৈছে জয়পুৰ বজাৰ আৰু এই জয়পুৰৰ এক পুৰণি ইতিহাস আছে হাউলিৰ ইতিহাসত জয়পুৰৰ নাম বিদ্যমান আৰু এইখন হৈছে এখন প্ৰাথমিক বিদ্যালয় ভাৰত স্বাধীনতাৰ পূৰ্বেই এখন স্থাপিত এইখন হৈছে এখন এলপি স্কুল 1945 চনত স্থাপিত হৈছিল এই জয়পুৰ প্ৰাথমিক বিদ্যালয় 1919 চনৰ পৰা 1922 চনৰ ভিতৰত হাউলি পঞ্চৰতন ফাৰ্মৰ প্ৰতিষ্ঠাতা ৰমাকান্ত দাসৰ উদ্যোগত হাউলিৰ বিভিন্ন অঞ্চলত বালিকা শিক্ষাৰ বাবে প্ৰাইমাৰী স্কুল স্থাপন কৰা হৈছিল আৰু তাৰে ভিতৰত হাউলি হালাপাকুৰি গাঁৱটো
তেখেতৰ প্ৰচেষ্টাতে বালিকা প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল।